তিনিজন কেশৱ মহন্ত, সুশান্ত বৰগোহাঁই আৰু বিমল বৰাটো আজি 18 তাৰিখৰ 3টা বজাত তেওঁলোক গৈ পাইছে, আজিলৈকে জিলা তিনিখনৰ পৰা ওলোৱাই নাই। আমাৰ কাৰণে মানে মই এতিয়া পলিটিকেল ক'ব খোজা নাই, ৰীল বনোৱা মানুহবিলাকে আজমলক দেখি আছে কিন্তু সুশান্তক দেখা নাই, ডেট ইজ দ্য ইছ্যু। গতিকে এতিয়া এইবিলাকৰ লগত আপুনি কি কথা পাতিব? গতিকে সেইটো এটা বেলেগ যে 3জন মন্ত্ৰীয়ে কাম কাজ এৰি তাতে বহি আছে, সেইটো দেখা নাই, বা হাজাৰজন মানুহে তাতে কাম কৰি আছে, কোনোবা বাহিৰৰ পৰা আহি কাম কৰি আছে, কোনোবা ভিতৰৰ পৰা কাম কৰি আছে, চবেই কাম কৰি আছে, তাতে কোনো অসুবিধা নাই। তাৰ মাজতো এজন ব্যক্তিক কেন্দ্ৰ কৰিয়ে ৰীল বনাই আছে যাতে তাৰ পৰাও এটা পলিটিকেল এডভান্টেজ ল'ব পাৰি। গতিকে এই কথাবিলাক মই ভাবোঁ যে মইতো এইকাৰণে কৈছোঁ চবেই সহায় কৰিব লাগে। এতিয়া ইয়াততো গোটেই বানপানীক লৈ আমি ডিল কৰি থাকিব লাগে, আৰু যাৰ নিজৰ একাংশ মানুহৰ নিজৰ পলিটিকেল ইণ্টাৰেষ্ট আছে নিজে কৰি থাকিব। কিন্তু আপোনালোকক মই বানপানীৰ পিছত ফটোবোৰ দেখুৱাম, আমাৰ লগত ভিডিঅ' আছে। NDRF SDRFৰ ল'ৰাবিলাকে কেনেকৈ মানুহক উদ্ধাৰ কৰিছে, কোনেওতো NDRF SDRFৰ নামেই লোৱা নাই, চবেই এইবিলাকহে দেখি আছে। মোৰ লগত গোটেই ভিডিঅ' আছে যে কেনেকৈ কোচাত কোলাত লৈ জঁপিয়াই মানুহক উদ্ধাৰ কৰিছে NDRF SDRFৰ জোৱানবিলাকে। আপোনালোকে দেখিব যে চবেই জেকেট এটা পিন্ধি আছে, ফটো উঠিছে, ৰাবাৰ বুটত উঠিছে, এইবিলাকতো চব NDRF SDRFৰে বোট হয়। বোটবিলাকতো ইয়াৰ পৰা যোৱা নাই। গোটেই যিমান ইনফ্ৰাষ্ট্ৰাকচাৰ, আপোনালোকে টিভিত কিছুমান ফটো দেখিব যে এইটো কি বুলি কয়, ৰেড জেকেট আৰু ৰাবাৰ বুলেটত উঠি, লাইফ জেকেট আৰু ৰাবাৰ বুটত উঠি মানুহে ৰিলিফ বা কাম কৰি আছে, অসুবিধা একো নাই। কিন্তু সেই বস্তুখিনিওতো আমাৰ NDRF আৰু SDRFৰে সামগ্ৰী। গতিকে গোটেই ৰিলিফটো প্ৰাইমেৰিলি ৰাইজ চৰকাৰে লগ লাগি কৰি আছে। আৰু ইয়াতে মই ভাবোঁ যে বেলেগ কথা কোৱাৰ এই মুহূৰ্তত প্ৰয়োজন নাই, কাৰণ ই মানুহৰ মাজত বিভেদ আনে। এতিয়াতো একতা আনাৰ সময়, মানুহক একেলগে কাম কৰাৰ সময়। সেইকাৰণে আমি এটা শব্দও পলিটিকেল কোৱা নাই আৰু কোৱাটো উচিত নহয়।